এয়া শুকান বুট কেইটামান লৈছোঁ ধুই পেলাই। শুকান বুট আজি ঠাণ্ডা বতৰ, ভাবিছোঁ শুকান বুট অলপ ভাজি পেলাই খাম চাহৰ লগত, লাল চাহৰ লগত খাই ভাল লাগিব। বতৰটো ঠাণ্ডা আছে। এতিয়া চাওক, এয়া নিমখ লৈছোঁ 2 কাপ। নিমখখিনি অলপ ভাজিব লাগিব গৰম হোৱাকৈ। এয়া ভাজিলোঁ 1 মিনিটমান। এতিয়া বুট দিম আমি। গোটেইকেইটা নিদিওঁ, এমুঠি দিম। এতিয়া লৰাই থাকিব লাগিব, ধুনীয়াকৈ ফুলি আহিব চাব। কিছুমানে বালিতো ভাজে, আমি বালিত নাভাজোঁ, নিমখতে ভাজিছোঁ। পিছত ৰৈ যোৱা নিমখখিনি কামত আহিব। ভাজা নিমখ এনেও খাব লাগে, কেঁচা নিমখ খাব নালাগে। সকলোৱে ভাজি পেলাই নিমখ খাব লাগে। সকলো বেমাৰীয়ে খাব পাৰে ভাজা নিমখ, বহুত ভাল। ইয়াত ভাজি আছোঁ, 1 মিনিট ভাজিম। ইয়াত ফাটিব আৰম্ভ কৰিছে। এনেকৈ দেখা পাওঁ চানা দোকানত ধুনীয়াকৈ ফাটি থকা বুট। এয়া দেখিছেনে, ফাটিছে। আখৈ ফুটা দিছে একে বুটকেইটা। বা কি ধুনীয়াকৈ ফাটিছে। বেছি টাইম নালাগিলে, 1 মিনিটত বুট ফাটি শেষেই হ'ল গোটেইকেইটা। বা কি ধুনীয়া দেখিছে। এতিয়া আমি লাহে লাহে বুটকেইটা উঠাম কাঁহীত। আগতে এবাৰ ভাজিলোঁ, এতিয়া 2 নম্বৰবাৰ ভাজি আছোঁ। এতিয়া ধুনীয়াকৈ ফাটি যোৱা বুটকেইটা উঠাম। চাওক, হ'লে ভাল হ'ব, নিমখখিনি লৈ যাব। জেলনা হ'লে বেছি ভাল হয়। মই মানে এইখনেদি উঠাইছোঁ। দেখিছেনে আপোনালোকে ইমান ধুনীয়াকৈ ফাটিছে বুটকেইটা। খাই বহুত কোমল লাগিব, বেছি টান হোৱা নাই, বুটকেইটা কোমল হৈছে। এয়া ধুনীয়াকৈ ফাটিছে, দেখিছে নহয়। খাব বিৰাট কোমল হ'ব। হৈ গ'ল। এতিয়া আমি লাল চাহ বনাম, তাৰপিছত খাম সকলোৱে মিলি। আপোনালোকে যদি কৰিব খুজিছে, নিমখ প্ৰথমে 2 কাপ দি ল'ব, অলপ গৰমাই ল'ব নিমখখিনি, লৈ পেলাই ইয়াত ধুই থোৱা 15 মিনিটমান থৈ দিব ধুই পেলাই বুটখিনি। তাৰপিছত নিমখত দি পেলাই ভাজিব। ভাজিলে দেখিব ঠিক মোৰ নিচিনা এনেকুৱা হৈছে আৰু লগতে আপোনালোকে যিখিনি ৰৈ গৈছে নিমখখিনি ভাজি থকা, এয়া ভাজি যোৱা নিমখ, পিছত আকৌ কেতিয়াবা বুট ভাজিব পাৰিব। আৰু লগতে আপোনালোকে নিমখখিনি খোৱাত ব্যৱহাৰ কৰিব পাৰিব। কেঁচা নিমখ খালে এনেও ভাল নহয়। ভাজি থোৱা নিমখ খাব, সকলোৰে কাৰণে ভাল, সকলো বেমাৰী খাব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।